নমস্কাৰ সকলোকে পুনৰবাৰ মই এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ ফুৰিবলৈ ক'ত গৈ আছোঁ কি কথা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়াহে গম পাব আৰু এতিয়া আমি ওলাই আহিছোঁ ঘৰৰ পৰা এয়া চাবুৱা পালোহি আৰু এতিয়া অলপ ৰখিবলগীয়া হ'ল কাৰণ ট্ৰেইন গৈছে আৰু এফালে দেখিছে আপা নি তাৰপিছত নিচাও আৰু দাদা এনেকৈ আমি গৈ আছোঁ আৰু পাঁচটা আৰু ক'ত গৈ আছোঁ আপোনালোকে চাই থাকক আৰু মই নেক্সট ভিডিঅ' বিয়া ভিডিঅ' দিম বুলি কৈছিলোঁ কিন্তু দুখৰ কথা মানে ভিডিঅ' ক্লিপকেইটা মানে ডিলিট হৈ থাকিলে সেইটো কাৰণে ভিডিঅ' দিয়া নাছিলোঁ আৰু দুটামান ক্লিপ আছিলে তাতে মই ইয়াতে দি দিম আপোনালোকে চাব আৰু এয়া হৈছে ঘৰ উঠা ভিডিঅ' এয়া দেখিছে আমি মেকআপ কৰিছিলোঁ মানে দৰা আৰু দৰা ধোৱাক তাৰে দুটামান ক্লিপ আছিলে দি দিছোঁ চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু আৰু সিমানেই আছিলে ভিডিঅ' ক্লিপ বাকীখিনি ডিলিট হৈ গ'ল চব আৰু এতিয়া আমি গৈ আছোঁ এয়া গৈ এতিয়া বগীবিল দলং পাব হৈছে আৰু এয়া এতিয়া আমি বগীবিল দলঙৰ ওপৰত উঠি গ'লোঁ আৰু পাই গ'লোহি আৰু বগীবিল দলং আমি আছোঁ বগীবিলত বগীবিল দলঙত এতিয়া আমি অলপ ৰখিছোঁ ইয়াতে এইফালে নিচাতে এইফালে আমাৰ মানে টেংকিবোৰ অলপ খালী মানে তোমাৰ টেংকি খালী কৰিলা এতিয়া যাম আৰু ৰ'দটো বহুত চোকা আজি ন আমি ৰখি আছোঁ বগীবিল দলঙৰ ওপৰত দলং খাবলৈ ৰৈ আছোঁ খাই ল'ব লাগিব এতিয়া আমি অৰুণাচল গেট পাই গ'লোহি এতিয়া বনাব লাগিব পাছ বনাবলৈ গৈছে সময় লাগিছে নাই সময় লাগি গৈছে ন এতিয়া আমি ক'বলৈ অৰুণাচল গেট ফালে বনাই পাছ বনাব লাগিব লাগি গৈছে
আৰু এতিয়া আমি আহি অৰুণাচল পাই গ'লোহি। অৰুণাচল আমি গৈ আছোঁ এতিয়া পাছিঘাট। আৰু মানে ঠাইখিনি ইমানেই ধুনীয়া লাগিলে, সেইটো কাৰণে ভিডিঅ' কৰি ৰাখি থ'লোঁ। এইফালে দেখিছে পাহাৰবিলাক ওলাই আছে, সেইটো কাৰণে মানে দেখিবলৈ বেছি ধুনীয়া লাগিছে ঠাইডোখৰ, আৰু ভিডিঅ' নকৰি থাকিব নোৱাৰিলোঁ। আৰু আমাৰ লগে লগে আপোনালোকেও চাই যাওক ভিডিঅ'টো। আৰু গৈ এতিয়া আমি পাছিঘাট পালোহি। আৰু এইটো ৰাস্তাত মানে কেমেৰা লগোৱা থাকে, সেইটো কাৰণে গাড়ীবোৰ লাহে লাহে যাব লাগে। আৰু গাড়ীখন দেখিছে গাড়ীবোৰ লাহে লাহে গৈ আছে, আগৰ গাড়ীবোৰ পাছৰ গাড়ীবোৰ লাহে লাহে গৈ আছে দেখিছে। যদি মানে স্পীডত যায় তেতিয়া ফাইন দিব লাগিব এইটো ৰাস্তাত, কাৰণ আগত চাইনবৰ্ডত লিখা আছিলে মানে স্পীড নাযাবলৈ। আৰু পাহাৰখিনি ওচৰ পাওঁ হৈছে, আৰু কিন্তু পাহাৰ দেখিবলৈ দূৰৰ পৰাহে ধুনীয়া নহয় জানো। ওচৰৰ পৰা দেখিবলৈতো গছ গছনিবিলাকহে দেখি, দূৰৰ পাহাৰহে ধুনীয়া। হাতখন দিলে কেমেৰাটো নীলা পাছিঘাট ব্ৰিজ পালোহি। ধুনীয়া পাহাৰ, পাহাৰবোৰ খহি গৈছে না, সেইবোৰ বগা বগা সেইবোৰ খহি পগলা নিচিনা ভিডিঅ'টোকে দিয়া নাইছে আকৌ। তললৈ চাই দিলে ভয় লাগে ন, এনেকৈ মাথাটো গৈ আহে। আৰু এতিয়া আমি আহিছোঁ পাছিঘাট ব্ৰিজ, আৰু যাবলৈ আছে দামবুক যাম। মজা লাগিব। ভিউটো বহুত ধুনীয়া। এইটো সঁচাকৈ কেনেকুৱা কিবা এটা ধৰে মাথা, ভয় লাগে পাই তললৈ চাবলৈ। পানীও নীলা নীলা ন, নাই নিয়া নহয় তো লৈ যাব। পাছিঘাট ব্ৰিজৰ পৰা এতিয়া আমি আকৌ গৈ আছোঁ দামবুক। পাছিঘাটৰ পৰা বেছি দূৰ নহয় বাৰু, আৰু পাহাৰৰ ওপৰত গৈ আছোঁ এতিয়াৰ পৰা আমি, পাহাৰৰ একা বেকা ৰাস্তাত। আৰু পাহাৰততো এনেকৈ গছ গছনিবিলাকেই ওলাই থাকিব নহয় জানো, ওচৰ পাহাৰত। আৰু অলপ দূৰ গ'লে আৰু পামগৈ আৰু দামবুক। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। আৰু ইয়াতে এতিয়া অলপ ৰ'ম আৰু দুখনমান ফটো মাৰি ল'ম। মানে ভিউটো বহুত ধুনীয়া হয়, এনেকৈ পাহাৰৰ মানে মাজত ৰাস্তাটো আছে ন, এনেকৈ বহুত ধুনীয়া লাগিছে ভিউটো। এতিয়া আমি খাওঁ চাহ, এইফালে বাগিছে পানী ভৰ্তি কৰি গাড়ীতে খাই ল'ব লাগিব। আৰু নিচাৰো ভোক লাগিছে ন, ৰাতিপুৱা ভাত চাত খাই নাই অহা। চাহ দি আছে নেকি? আৰু এতিয়া আমি এইফালে ৰখিছোঁ, ইয়াতে খানা চানা খাব লাগিব। আৰু ইয়াতে এতিয়া ৰুটি খাই ল'ম। এতিয়া বলক গৈছোঁ, পূৰা শিলৰ জেগা, পূৰা শিল এইফালে, চাৰিওফালে শিল, এখন দলং। বহুত গৰম দেই ইয়াত। এতিয়া যিহেতু গৰম দিন পাইছেহি, আৰু বেছিয়ে গৰম লাগিছে। খুলিব নোৱাৰিছে যে চাওঁ।
কেজি ধূলিখিনি পৰে আৰু এয়া ঘৰতে ৰুটি আৰু ভাত এইবিলাক মাংস কণী কিবাকিবি বনাই লৈ আনিছিলোঁ। আৰু যিহেতু অৰুণাচলত তেনেকৈ হোটেল ইয়াত পাহাৰৰ মাজত নাপাবও পাৰোঁ ন, সেইটো কাৰণে ঘৰতে খানা বনাই অনা হৈছিলে। এতিয়া আমি খাই লওঁ আৰু ধুনীয়াকৈ। আৰু এতিয়া আহিছোঁ এইডোখৰ কি নি এইডোখৰ আকৌ ডাম্বুক ন। এতিয়া আমি পালোহি, ইয়াত ডাম্বুক দেখিছে, ইয়াত লিখা আছে চাইনবোৰ্ডত। এইফালে বহুত ধুনীয়া ভিউ হয়, ভিডিঅ' কৈছোঁ। এইফালে ওপৰত উঠি ল'লে নিজৰে বহুত ধুনীয়া ভিউ হয়। চাৰিওফালে এইফালে পাহাৰ দিছে, এইফালে পানী নিজৰা গৈ আছে, পূৰা মাত দিছে। নদীখনৰ তললৈ গৈ আছোঁ। নদী পানী আছে, শিল ইমান ধুনীয়া কুলু কুলু শব্দ আহিছে। ये है খাটাৰনাক দলং। এতিয়া আমি খাটাৰনাক দলঙত বগাইছোঁ। একেবাৰে থিয়, মানে ভয় লাগে। লেপাৰেদি ওপৰত আছে। ইয়াতে খাব পাৰিলোঁ হ'লে ন। আমি তাতে আগত খাই আহিলোঁ খানাটো, কিন্তু এইডোখৰ জেগা বেছি ধুনীয়া হয় মানে। এইফালে দেখিছে বহুত ধুনীয়া ভিউ হয়, মানে ধুনীয়া পূৰা হাৱা মাৰিছে, যাবলৈ ভয়ে লাগিছে পাই। নি কেনেকৈ গ'লি? আহিছে নিচাটো মজা আছে। ক'ত বহিম? দুটা দি দিব যে অৰুণাচলৰ শুকান খৰিচা জোল নাই চোন। আৰু এতিয়া আমি গৈ আছোঁ ৰয়িং পিকনিক প্লেচ। মানে ইয়ালৈ এবাৰ আহিছিলোঁ, 5 বছৰমান আগতে আহিছিলোঁ, সেইটো কাৰণে হ'লেও এবাৰ চাই আহোঁগৈ আৰু ৰয়িং পিকনিক প্লেচ। মানে জানুৱাৰী ডিচেম্বৰ মাহতে ইয়াত পিকনিক মানে ভিৰ লাগে, আৰু এতিয়া বাৰু নাই। আৰু ইয়াত আহিলোঁ আৰু এনেই চাই যাবলৈ, কিন্তু ইয়াত নানামিলোঁ আৰু, যিহেতু এবাৰ আহিছোঁৱেই সেইটো কাৰণে। ৰয়িং দেখিলোঁগৈ। আহি এতিয়া ঘৰ যাবৰ হ'ল আৰু। এয়া এতিয়া আমি আছোঁ ঢলা-শদিয়া ব্ৰিজৰ ওপৰত, আৰু ঘৰমুৱা হ'ম। আৰু এতিয়া আমি আহিছিলোঁ ডিব্ৰুগড় ফালে, আৰু ডিব্ৰুগড় ফালে হৈ ধেমাজি হৈ একেবাৰে অৰুণাচল ফালে আমি এতিয়া এপাক ঘূৰিলোঁ। এতিয়া আমি যাম ঘৰলৈ তিনিচুকীয়া হৈ, আৰু এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ। আৰু এতিয়া আমি আহিলোঁ, পালোহি পানী তোলা ন। তাৰপিছত এতিয়া আমি কিবা এটা খাবলৈ গৈ আছোঁ, ভোক লাগিছে বহুত দেৰি হ'ল। ইয়াত নাই পোৱা মই কেনেকুৱা মজা লাগে। ইয়াত বনাই
এতিয়া আমি শুকান দোকানত সোমাইছোঁ কাপোৰ লোৱা নেকি কাপোৰ লোৱা ব্লাউজ চিলাবলৈ ন আৰু আজিৰ ভিডিঅ'টো এনেকৈয়ে সামৰি দিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল বাটনটো দবাই দিব তেনেহ'লে আজিলৈ এনেকৈয়ে বিদায় লৈছোঁ বাই বাই অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে